কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স আৰু ওৱান ড্ৰপ ইনষ্টেণ্ট এডহেচিভ ফেভিকুইক কিহ ৰিচিপশ্যনিষ্টৰ ৰিচিপশ্যনিষ্ট নহয় ৰিচিপশ্যনিষ্ট সেইটো কি চাকৰি সেইটো মানে গেটত বহি এটা লৈ থাকে চকীদাৰী তই দিবি জানো হলেও সময় এটা যদি ওলাই পিছবেলালৈ দিম চাগে আৰু আচ্ছা তোৰ কোৱালিফিকেশ্যন আছে কোৱালিফিকেশ্যন সিদিনা দোকান চাফা কৰোঁতে ওলাইছিল এতিয়াবা ক'ত সোমোৱাই থৈছে সেই কোৱালিফিকেশ্যন তেনেকুৱাকে থোৱা বস্তু নহয় দেখাত থৈ দিবি কেতিয়াবা চাকৰিত এপ্লাই কৰিবলগীয়া হলে এই কোৱালিফিকেশ্যনখন নাথাকিলে তই নোৱাৰিবি নহয় ভালকে থবি অলপ কোৱালিফিকেশ্যন বেয়া ক'ত সোমোৱাই থৈছো কি ফাল্টু কথা কয় মই জানো তই ব্যৱসায় কৰিছো তাক ফাল্টু কথা ক'বলৈ আহিছা দেখিছেনে ছাৰ কেনেকুৱা বিহেভ ছাৰ ক্ৰিমিনেলক আৰু কি ভাল ব্যৱহাৰ কৰোঁ মই ক্ৰিমিনেল নহয় আপুনি কি বেচিছত এখেতক জাল নোট ব্যৱসায়ী বুলি কৈছে ছাৰ হাতত 500 টকীয়া নোটো দেখিছে 500 টকীয়া নোট থাকিলে কি জাল নোটৰ ব্যৱসায়ী হয় নেকি ছাৰ পইচাকেইটা দিয়কচোন চাওকচোন এইটো ডুপ্লিকেট পইচা নেকি চাওকচোন পৰীক্ষা কৰক চাওঁ এখন দেখোন অৰিজিনেল নোট গোটেইকেইখন অৰিজিনেল নোট হ'ল এতিয়া মানহানি কেছ কৰোঁ নহয় মানে এনে আপুনি ৰাষ্ট্ৰৰ মানুহক কিয় হাৰাশাস্তি কৰে মানুহটো মোক দেখুৱাই পেলাই 500 টকীয়া নোটকেইটা মোচনত গনি আছে স্বাস্থ্যটো দেখিছে নে নাই টকলা এইফালে ক'লা মোলা হিন্দী চিনেমা ভিলেনটো নিচিনা Shut up! আপুনি বেয়া নাপাব যাওক অ'কে নেক্সট টাইম এনেকুৱা নকৰিব আৰু হ'ব দিয়ক হ'ব কি হ'ব দিয়ক এইটো দিয়ক আহোঁ ছাৰ ঠিক আছে মেডাম যাওঁ দেখিছে মোৰ কাণ্ড আপুনি ইয়াত চাকৰি কৰে নেকি হয় মই বাবুল ওকে ইউ আৰ লুকিং চ' বিউটিফুল হালাৰ হালাল আমাৰ ৰূপৰ বৰ্ণনা কৰিব তুই ইয়াত আইছা টিয়াৰ ভৰা মই বা কি বেয়াকে ক'লো কি কৰিছ এই মাহঁতৰ খালী তালুখন লৈ ঘূৰি ফুৰিছে অকণ মুচি দিছো এনেই মাথা গৰম হৈ আছে আৰু মাথা গৰম নকৰিবি দেই বেলিয়ে ইমান খালী তালু পোৱাৰ পিছত পেলাই সুদাই দিছে কি হল ইণ্টাৰপেণ্ট কথা এটা আছে চা প্ৰদীপৰ পৰা মই 2000 টকা এটা পাওঁ আপুনি আজি ভাগ্য বাচিছে কিয় প্ৰদীপে 2000 টকাটো যে মোক উল্টাই দিবলৈ বিচাৰিছে চা হয় নেকি মই বোলে এষা কি কৈছো তুমি চাহ পালে চাহ ঘূৰাই দিবা মাজে মোক কিয় ফচাই সেইকাৰণে তাৰ 2000 টকাটো উল্টাই দিছো মই যা চাহ আপোনাৰ মনত পেলাহে যাম চাহ ঠিকে কৈছো নে তুমি কৰা কাম আৰু ঠিকে নহবনে বঢ়িয়া সঁচা ভাল মানুহ এটা কাম দিছো মই আপোনাৰ মূৰৰ পৰা ভূতটো গ'লনে কিহৰ ভূত এই মডেলিঙৰ ভূতৰ কথা কৈছো তাৰ মানে মোক মডেলিঙৰ ভূতে পাইছিলে কোৱাৰ কাৰণে বেয়া পালে নেকি কিয় বেয়া পাম মই জানো আপুনি যে মোক বেয়া নাপায় শুন চাওঁ অকণমান উঠচোন কিয় উঠচোন অকণমান মোক ঠাট্টা কৰিবলৈ আহ হা কি হলো নেক্সট টাইম যদি মোৰ ঘৰত ভৰি দিলি নহয় ভৰি কাটি হাতত দি পঠিয়াম মই কি কৰো মেডাম মই কেনেকে জানো আপুনি কি কৰে বৰ বেয়াকে ফচি গৈছো মই নিজকে উদ্ধাৰ কৰক মোৰ হাতত ডুপ্লিকেট নোট পালে বুলি মই ডুপ্লিকেট নোটৰ ব্যৱসায় কৰো নেকি মেম বেলেগ মানুহৰ হাততো ওলাই কেতিয়াবা কিন্তু আপুনি হৈছে পুলিচ কমন পাব্লিকতকে আপুনি বেলেগ মোক কি হ'ব মেম আপোনাৰ হাতত এদিন সময় আছে অনলি ওৱান ডে যদি পাৰে নিজকে বচাওক নহলে ইউ নো বেটাৰ দেন মি ৰাইট আপুনিতো এজন পুলিচ এক্সকিউজ মি ইউ নো বেটাৰ দেন কিবা হয়তো কি কৈ গ'ল আকৌ এতিয়া
আছো ৰবা ৰবা এই মানুহ আছে অ মানুহ আছে কি হ'ল এতিয়া ধাৰ মাৰিব নালাগিছে মানুহে পইচা খোৱা লোৱা বুলি সন্দেহ কৰিছে অ ঐ শুনা শুনা পইচা নিদিও ছাৰ থানাত আছেনে অ তাৰ লগত ৰিলেশ্যন থকা কিয় হৈছে নাই নাই এনে আহিছো কি ল'ৰা এইজন কোৱা পইচা কোৱা এই কোৱা মই কি ক'ম চা কিয় ৰাখিছিলা সেইটো কোৱা আপুনি নিজে নিজে আহি উঠিছে মই জাষ্ট মাতটোহে দিছো ঐ তুমি মোক ৰাখা নাই এতিয়া একদম ৰাখিছো চা কিয় ৰাখিছা কোৱা প্ৰতিভে আজি যি কাণ্ড কৰিছে হে কি কৰিলে আপোনাৰ 2000 টকাটো মোক আজিও ঘূৰাই দিছে মই বোলো কি আছো মই কৈছো তুমি লোৱা সময়ত নিজে লৈছা তেতিয়াতো মোক নালাগিছে ঘূৰাই দিয়া সময়ত আকৌ মোক কিয় লাগিছে মই চা এই ঈশ্বৰখিনি কোৱা মই কৈছো তই লৈছ তই ঘূৰাই দিবি মই জাষ্ট মনত পেলা দায়িত্ব মই মনত পেলাহে দিম প্ৰতিভৰ পৰা কিন্তু 2000 টকা এটা পাইছে চা মই মালটো ঠিকে আছে নে চা একদম মজা এতিয়া মই যাম ক'ত যাবা তেতিয়া চা খুব পাক এটা মাৰি চিয়াৰিটো কৈ আহিম চা কিহৰ চিয়াৰি জাল নোটৰ মেচিনটো আছে নে নাছে ঠিক আছে যোৱা যাম চা হয় চা এই CID কৰে সি এইবাৰ আপুনি শাৰী নেযাব নেকি মই শাৰী নেযাম মানে কি মই শাৰী নেযাম মই জালুতৰ ব্যৱসায় নেকি কথা কবলৈ আহিছা আহা মই কথাটো তেনেকে কোৱা নাই নহয় কেনেকে কৈছা তেতিয়াহ'লে তুমি সত্যবানৰ কাৰণে সাবিত্ৰীয়ে কামদেৱৰ কাৰণে ৰতি আৰু গদাপানীৰ কাৰণে জয়মতীয়ে কি কৰা নাছিল আৰু তুমি কি কৰিছা হেৰি নহয় কথাটো কিবা এটা হৈছেগেনে কোনটো এই জাল নোটৰ এৰা দিয়া বৰ বেয়াকে ফচাই দিছে মোক হয় মোৰো মনে কৈছে এইবাৰ আপুনি শাৰী নেযাব নেকি মই শাৰী নেযাম মানে কি মই শাৰী নেযাম মই জালুতৰ ব্যৱসায় নেকি কথা কবলৈ আহিছা আহা মই কথাটো তেনেকে কোৱা নাই নহয় কেনেকে কৈছা তেতিয়াহ'লে তুমি সত্যবানৰ কাৰণে সাবিত্ৰীয়ে কামদেৱৰ কাৰণে ৰতি আৰু গদাপানীৰ কাৰণে জয়মতীয়ে কি কৰা নাছিল আৰু তুমি কি কৰিছা এনে একেবাৰে গদা পানী সত্যবান কামদেৱটো ওলাইছে দেখা নাই 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 এই নহ'ব আৰু এই লগত মানে মই খোল বাদনত থেউকি সলাব লাগিব গুড মৰ্ণিং ডেকা ল'ৰা মুখেৰে নমতাকে পাৰ হৈছে যে ডিউটিৰ সময়ত মই বহুত কম কথাই কওঁ চা কিহৰ ডিউটি দাদি কি চিআইডি মোক এটা পৰা কথা উলিয়াবলৈ চেষ্টা নকৰিব চা তনো চব কথা পেটতে কিয় থ জিভাটো মেৰিয়াই থবিচোন সাউতকে ওলাই আহিব লগ পাম চা কৃষ্ণ কোমল খাটনীয়া মিচিত ক'ত লুকাই থৈছা আজি চাহ দি নিজে ওলাই আহিছে কৃষ্ণ কোমল খাটনীয়া ইয়াতো নাছে যিটো চাহ দি আহিছে মেচিনে চেচিনে আজিও ফুচিছে অ মোহন কি বিচাৰি আছনো মই বিচাৰিছো ভাগৰ লাগিছে আকৌ জীয়াইছো হয় দে আজি মানে ভিতৰত কাম নাছে পিটিক পিটিক যে ওলাই আহিছা নহয় অ একে এসোপামান কাম পৰি আছে কিবা কৰিবলৈ মন যোৱা নাই গাটো কিবা এলাহ এলাহ লাগিছে অ ল'ৰা এলাহ লাগিছে এইটো বয়সত তোমাৰ এলাহ লাগিছে কাইলৈ পঢ়িলে যেতিয়া বেলেগক হলে উলিয়াই দিছে তাত তুমি কি কৰি খাবা বোৱাই হেৰা চিন্তাহে লাগিছে যা কাম কৰে যা যা বাৰু হ'ব দে হেৰি নহয় ল'ৰা তই বাৰু ইয়াতে বহি থাক মোক যদি কিবা সহায় লাগে মই ৰিঙিয়াই দিম যাবি কিন্তু পাকঘৰলৈকে আছো তাৰপিছত কিন্তু নোৱাৰিম চাগে হ'ব দে কৃষ্ণ কোমল খাটনীয়া মাল এক পেটি লৈ আহিছো
যিমান পাৰে সোনকালে আহক আৰে জানি নহয় আজিকালি পুলিচ খুব স্মাৰ্ট হৈছে আহক 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 না জলদি আহক এনেই মাথাটো গৰম নকৰিবি জাল নোটৰ টেনচনত এনেই মাথা গৰম হৈ আছে ঐ পুলিচ মানুহে এইবিলাক কাম নকৰবি দেই কোনে কৈছে মই কৈছো নেকি হা এই কমৰ আচ্ছা কি হৈ আছে নাই ঐ ৰাতি মালটো বেছি খালি নেকি কিয়া মূৰটো কিয় পিটিকি আছা মাল খালেহে মূৰৰ বিষ হয় নেকি যাৰ য'ত ধান্দা মদাহী ধান্দাটো মদতে হ'ব ন ঐ মদাহী বুলি নকবি দেই কেকে এছটি মানুহ হ'ব পাৰে কিন্তু মই মালটো কমকে খাম এনেই মাথাটো গৰম নকৰিবি জাল নোটৰ টেনচনত এনেই মাথা গৰম হৈ আছে ঐ পুলিচ মানুহে এইবিলাক কাম নকৰবি দেই কোনে কৈছে মই কৈছো নেকি হা এই কমৰ আচ্ছা কি হৈ আছে নাই লগ পাম ফটোৱা শালা ছাৰ মই কি কৰো মই হোল নাইট শুব পৰা নাই আপুনি কি কৰে মই কি জানো আপুনি মোক কিবাকে উদ্ধাৰ কৰকচোন কৰিম কিন্তু আপুনি সেই জাল নোটৰ চক্ৰটোক ধৰি দিব লাগিব ক'ত জাল নোটৰ চক্ৰ আছে মই কেনেকে গম পাম বাৰু মাথা মাৰক মাথা চৰি হে প্ৰভু মই ক'ত মাথা মাৰিম সদ্যহতে মূৰটো মাৰি দুফাল কৰিয়ে দিওঁ নেকি ক'তনো লুকুৱাইছে ভিতৰত যে গোটেই ঘৰ পোহৰ হৈ আছেও মোহন তই আলমাৰীত কি বিচাৰি আছ শুনিছনে নাই কি কৈছো এই ৰচোন তই মোৰ বেডৰুমত সোমাই কি কৰি আছ তই ইয়াত কি বিচাৰি আছ মানে কৰি থাকিব নালাগে যি সুধিছো তাৰ উত্তৰ দে পেটটো বিষাইছে পেট বিষাইছে সঁচা কথা কলে মাংস ভাত আৰু মিছা কথা চয়াবিন তেন্তে ক কি বিচাৰিছ কিন্তু তুমি 30টা কমল খাটনিয়াক ক'ব নোৱাৰিছা এই কাকোৱে নকওঁ ক জাল নোটৰ মেচিনটো বিচাৰি কি জাল নোটৰ মেচিন নকলি পইচা বনাই যে মেচিনটো ঐ পাগল তইতো সেই জাল নোট বনোৱা মানুহৰ ঘৰ পাইছ হা মেচিন বিচাৰি ফুৰিবলৈ এই চাইডে সন্দেহ কৈছে চাৰি ইয়া খুনে মিলি মেচিন কল লুকাই থৈছে ক ইউ আৰ আণ্ডাৰ স্পেচ আণ্ডাৰ স্পেচ হা ওলা বুলি কৈছ ওলা মাৰে